এইফালে সোনকালে পালোহি নে দেৰিকৈ পালোহি জানো এইফালে কিবা এটা বেলেগ লাগিব আৰু বহুত দিনৰ মূৰত আহিছে যে কিবা এটা ভয় ভয় লাগিছে আৰু এইফালে নাচিবলৈ জৰুৰী সিহঁতে ৰেডি হৈ আহিছে চবেই এইফালে আমি কেণ্টিনৰ নিচা বহুত দিনৰ মূৰত দেখিছোঁ দেই ভালনে ভালে ভালে বহুত দিনৰ মূৰত দেখিছোঁ দেই এইখনে আমি পঢ়া স্কুলখন এইফালে বেঞ্চ চেঞ্চ বনি আছে হাই হেল্ল' এইফালে সমবেত সংগীত গাই আছে অংকিতা হাই আগতে ইয়াতে আমি প্ৰাৰ্থনা কৰোঁ ইয়াত আমি থিয় হওঁ এছেম্বলিত সেইটো আমাৰ কমন ৰুম অঁ বহিমগৈ আগতে ইয়াত আমিও এনেকৈ মেগাজিন বনাই লগাইছিলোঁ হেল্ল' মাইনা হা আৰু এইফালে আৰু দুজনী আহি গ'ল আমাৰ লগৰ তোমাৰ আমাৰ পঢ়ি অহা স্কুলখনলৈ যাব মন নাই যে চয়নিকা আহা তুমি নাযাওঁ বুলি কিয় কৈছা তথাপিও এবাৰ চাই আহিবা আহা ইমান আমি পঢ়া স্কুল দেই এখন একো নহয় মই ধৰি দিম লাগিলে হে হে আপোনালোকক উলিয়াই দিছোঁ আকৌ হাই কৰি দিয়ক এইদিনা আমাৰ ধুনীয়া ধুনীয়া আণ্টি দেই আগতে আমি ইয়াতে খাওঁ এখন আমাৰ কেণ্টিন এইটো ধুনীয়াকৈ চাইকেলৰ ষ্টেণ্ড বনাইছে নতুন আমি পঢ়োঁতে নাছিলে বাৰু আজি আকৌ লগ পালোঁ ইমান মানে মৰমবোৰ বাঢ়িছে নহয় এৰি থাকিব নোৱাৰা হৈছে আকৌ এৰি থাকিব নোৱাৰাই হৈ গৈছে আজি আমাৰ স্কুললৈ লৈ আহিলোঁ তাইক মই পিছে আলহী দেই মই এনেই আহিছোঁ এখন আমাৰ আমি এইফালে ঝুমুৰ নাচি আছে সিহঁতে জৰুৰ প্ৰেক্টিচ কৰি আছে দেই ভিতৰত নাচিবগৈ হ'বলা আৰু এইটো যে নতুনকৈ এইটো হোষ্টেল বনাইছে গাৰ্লছ আমি থাকোঁতে এইবোৰ নাছিলে বাৰু আৰু এতিয়া বনাই আছিলে এতিয়া হেৰি হ'ল আৰু কমপ্লিট এনেই সোমাইছিলে এতিয়া কমপ্লিট হৈ গ'ল আৰু এইখন আমাৰ স্কুলৰ বেক চাইডটোৰ এইফালে চাইকেল টাইকেল ৰখাই থৈছে নাযাওঁ ইমান এইফালে ঝুমুৰ প্ৰেক্টিচ কৰি আছা নেকি অঁ প্ৰেক্টিচ কৰি আছা হেল্ল' তুমি কি কৰিবা আজি গান গালে গান গাবলৈ ইমান সাজি কাচি আহিছা যে হা লেগ পিচটো খাই দিয়া ৰিলছ বনাইছা নি বনোৱা আজিকালি মোবাইল আনিব দিয়ে নি আজি দিছে আমাক আগতে নিদিয়ে নহয় চাওঁ এইটো কি হয় আৰু এইফালে আমি ওলাই যাওঁ খেলিবলৈ আজি এইটো মই অকণ ধুনীয়া ভিডিঅ' বনাইছোঁ অঁ এইফালে আমি ক্লাছ কৰিছিলোঁ আগতে কি কৰিছা তোমালোকে আহা আকৌ বাহিৰলৈ ওলোৱা নিউ মেম ইমান ধুনীয়া ফুল লাগিছে এইফালে ৱালখন আছিলে ভাঙি দিলে চাগে আমাৰ মীনা বাইদেউ
তোমাৰ আমাৰ স্কুলত আহি কেনেকুৱা লাগিছে? চবতে ভাল লাগে গাইজ, বহুত বেছি ধুনীয়া লাগিছে। আৰু এইডোখৰ আমাৰ প্ৰিয় জেগাডোখৰ, প্ৰিয় জেগা মানে আগতে আমি ইয়াতে ক্লাছ কৰিছিলোঁ, কিন্তু এতিয়া ক্লাছ নহয় নি বাৰু? ক্লাছ নহয় চাগে, এতিয়া ইমান লেতেৰা হৈ আছে, কিন্তু আগতে আমি ইয়াতে ক্লাছ কৰোঁ। আজিকালি নপঢ়ে চাগে, সঁচাকৈ বহুত মনত পৰিছে দেই আমাৰ স্কুল যে। সেইটো কাৰণে প্ৰাক্তন বাসকলে নাচি আছে। হেল্ল', ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'লৈ আহিছে তোমালোকে? এই যে নাচনীসকল আহিলে দেই। এইফালে আমাক চাহ খাবলৈ দিছে এয়া ছাৰ। এইটো আমাৰ কাৰণে এটা সৰু সৰু উপহাৰ ন, স্কুলৰ ফালৰ পৰা। শৰতৰ কবিতা, সোণালী জয়ন্তীৰ সংখ্যা।